এদিনা দেখিছিলোঁ আপোনাক। আপুনি ভাল পোৱা হালধীয়া সাজযোৰৰ সৈতে। বহুত মৰম লাগিছিল আপোনাক। এবাৰ ভাবিছিলোঁ আপোনাক ভাল পাওঁ বুলি কৈয়ে দিওঁ, কিন্তু মনৰ অবেন্তু ভাৱনাবোৰে বেৰি ধৰিছিল। মনটোৱে ভয় খাইছিল আপুনি অভিমান কৰি আঁতৰি যায় বুলি। আপুনিতো নেজানে আপুনি মোৰ কিমান প্ৰিয়। মোৰ প্ৰিয় শব্দ আপুনি। আপোনাৰ এটা হাঁহিতে যে মোৰ ভালপোৱা চহৰখন প্ৰাণ পাই উঠে। ভালপোৱা কেনভাছত আপোনাৰ ছবি আঁকিছোঁ। নাজানো আপুনি কি বুলি ভাবে। এইবাৰ লগ পালে আপুনি বেয়া পালেও সেই 3টা শব্দ ব্যকহাৰী কৈ দিম আপোনাক ভাল পাওঁ। আপুনি ভাল পালে পাব, নাপালে আপোনাৰ একপক্ষ প্ৰেমিক হৈ ৰম।